আৰু আমাৰ শ্ৰদ্ধাৰ দেৱতম হৈছে স্বত্বাধিকাৰী দেৱজিৎ দত্ত দাদাক এখনি ফুলাম গামোচা আদৰিবৰ বাবে বাহিৰৰ আগত জনাইছো। আৰু আমি ইতিমধ্যে আপোনালোকৰ ওচৰত এই অকণমান সাসপেন্স ৰাখিবৰ কাৰণে ঢাকি থোৱা বাইককেইখন কাপোৰ দুখন দুইজন ব্যক্তিয়ে অঁতৰাই আমাক এখন দেখুৱাবৰ বাবে অনুৰোধ জনাইছে। এখন পালচাৰ P-150 এখন টুইন ডিস্ক হয় স্প্লিট চিট আৰু এখন পালচাৰ P-150 সিংগল ডিস্ক। এই দুইখন বাইকে নতুনকৈ লঞ্চ হৈছে। Res ni dia ada. উন্নত প্ৰযুক্তিযুক্ত P-150 মানে পালচাৰ নতুন বাইকখন আজি ইনগ্ৰেশ্যন কৰিছে। আমিও সেই উদ্দেশ্যে আমাৰ ডিলাৰত আজি এইখন দুচকীয়া বাহনখন যাত্ৰী গ্ৰাহকৰ কাৰণে মুকলি কৰি দিছোঁ। এইখিনি ইয়াত মানে কি হয়, আপোনাৰ যিখিনি আগতে ইঞ্জিনৰ যিখিনি প্ৰযুক্তি, এই প্ৰযুক্তিখিনি আজিৰ দিনত উন্নত মানদণ্ডৰ কৰাৰ লগতে তেল মানে হেৰিয়াৰ অইল কনজাম্পশ্যন যাতে কম হয় সেইখিনি ক্ষেত্ৰত কোম্পানীয়ে খুব মানে চকু ৰাখিছে। আৰু উন্নত প্ৰযুক্তিৰ ক্ষেত্ৰত চাইলেঞ্চাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ নতুন প্ৰযুক্তি সংযোজন কৰিছে ইয়াত। গতিকে বাইকখন ভাল হ'ব বুলি আমি আশা কৰিছোঁ। কিমান দাম পৰিব? 1,40,000 আৰু 1,38,000। মাইলেজ কিমান হ'ব? মাইলেজ কোম্পানীয়ে 60 ওচৰত ৰাখিছে, 58+। গতিকে ইমানখিনি নাপালেও আমাৰ 50+ হ'ব বুলি আশা কৰিছোঁ। এই দুখন বাইক ইনগ্ৰেশ্যন কৰাৰ কাৰণে মোকো মাতিছে। বাইক সম্পৰ্কে মই বিশেষ নাজানো, যিহেতু মই থানা ভাগৱতৰ বিষয়ে হৈছে নিমন্ত্ৰণকে আহিছোঁ আৰু আপোনালোক গোটেইখিনি কৈছে ভাল লাগিছে। ভাবিছোঁ ভালেই হ'ব, যি ধৰণে কৈছে গাড়ীখন ভাল হ'ব।